আপোনালোকক সৰুকৈ বস্তু এটা দেখাম মই এখন চালিয়া চিলড্ৰেন পাৰ্কত আছোঁ যিখন আছে ইংকিয়ঙতেই আৰু ইংকিয়ঙৰ জাষ্ট টাউনৰ ওচৰতে যিখন পাৰ্কক কয় ফৰেষ্ট পাৰ্ক ফৰেষ্ট কলনি আছে ইয়াত তো ফৰেষ্টৰ পাৰ্ক বুলি কয় চ' ইয়াত কি নাই মানে সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ কি নাই চাওক না আৰু এখন দেখিছে এখন বাঁহৰ যেন পাইছে কিন্তু বাঁহৰ নহয় ইয়াত জাষ্ট বাঁহৰ পেপাৰ চব কি নাই সৰু ল'ৰা ছোৱালীয়ে ইয়াত আহিলে কি খেলিব নোৱাৰিব মানে চব এইটোতো ডাঙৰ মানুহো খেলিব পাৰিব তো ডাঙৰ মানুহৰ কাৰণেই চাগে এইকেইটা চক আৰু আছে ওপৰত সেইফালে সেইবিলাক আছে উঠি গৈ কিনে আপোনাৰ এইফালে আছে সেইবিলাক দুটা মানুহে উঠি লয় যে সেইবিলাক আছে কি নাই মানে কি চালিয়া ৱাও আৰু পাৰ্কৰ ভিতৰতে এখন হোটেল টাইপৰ ৰেষ্টুৰেণ্ট টাইপৰো আছে যিখন সেইখন মই ওচৰৰ পৰা এবাৰ দেখাই দিমগৈ আপোনালোকক আৰু এইটো পাৰ্কৰ কিনাৰে গোটেই ৰাউণ্ডটো এক পাক মাৰিবলৈ এক পাক বাৰু মই নেমাৰোঁ আজিৰ ভিডিঅ'টো ইমানেই পাৰ্কখন এনেই অকণমান দেখাই দিওঁ বুলি আপোনালোকক লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত তেতিয়ালৈ হাঁহি থাকক হেপী থাকক বাই বাই